নমস্কাৰ দাস অন্য এটা ভিডিঅ'লৈ মই ৰিঠিছে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ আগত এটা কথা ক'বলৈ লৈছোঁ, সকলোৱে ভাল পাব বুলি ভিডিঅ'টো আশা ৰাখিলোঁ। মোবাইলৰ ইঞ্চুৰেঞ্চ হয়, গাড়ী ইঞ্চুৰেঞ্চ হয় বা আপোনাৰ কিবা বাইকৰ ইঞ্চুৰেঞ্চ হয়, সকলোৰে মানুহে ইঞ্চুৰেঞ্চ কৰি লয়। কিন্তু আমাৰ শৰীৰটোৰ বিষয়ে বেছিভাগ মানুহে ইঞ্চুৰেঞ্চ কৰি নলয় বা তেওঁলোকে নাজানেও। যিবিলাকে নাজানে মানে তেওঁলোকৰ বাবে ভিডিঅ'টো বনাইছোঁ। সকলোৱে নাজানে যে ইঞ্চুৰেঞ্চটো কি বস্তু। ইঞ্চুৰেঞ্চটো এনেকুৱা এটা বস্তু হৈছে যে আপোনালোকে বছৰেকত এটা এমাউণ্ট থ'ব লাগে, মানে বয়স অনুযায়ী হয়। যদি আপুনি কম বয়সৰ পৰা থয় বা 25, 26 তেনেকুৱা বছৰৰ পৰা থয়, তেনেহ'লে আপোনালোকে এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি ল'ব পাৰে, যিটো ইঞ্চুৰেঞ্চে আপোনালোকক সহায় কৰে যে বেমাৰ আজাৰ হ'লে আপোনালোকৰ যিকোনো মুহূৰ্ততে ইঞ্চুৰেঞ্চে পইচাটো ঘূৰাই দিয়ে। ক্লেইম কৰিলেই হয়। যিকোনো বেমাৰত, সকলো ধৰণৰ বেমাৰতে দিয়ে। 2 বছৰ ৱেইটিং পিৰিয়ড থাকে। সেইকাৰণে আপোনালোকে সোনকালে, যিসকলে নাজানে তেওঁলোকে খুলি ল'ব। যিহেতুকৈ মই ইঞ্চুৰেঞ্চৰ ফালৰ পৰা অলপ টকা পালোঁ, সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো বনালোঁ। মই ইঞ্চুৰেঞ্চৰ ফালৰ পৰা এটা গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিছিলোঁ। সেইটো ইঞ্চুৰেঞ্চৰ ফালৰ পৰা সকলো ধৰণৰ ফ্ৰী পাইছোঁ। ধুনীয়া এটা ৰুম পাইছিলোঁ, আপোনালোকক আগৰ ভিডিঅ'টোত জনাইছিলোঁ। সেইকাৰণে আপোনালোকক যিসকলে মানে সজাগ ব্যক্তি বা যিসকলে ছেভিংছ ৰাখিবলৈ দিগদাৰ হয়, আজিৰ দিনত বাৰু ছেভিংছ ৰাখিবলৈ অকণমান প্ৰব্লেমো হৈ যায়, কাৰণ যিকোনো বস্তু EMI-তে লোৱা হয়। সেইটো কাৰণে মানে EMI-বিলাক দি থাকোঁতে ছেভিংছ কৰিবলৈ সময় নহয়, বহুত কম 25 বা 26 হৈছে। তেনেহ'লে আপোনালোকে এটা মানে 6,000 7,000 ভিতৰত এটা ইঞ্চুৰেঞ্চ হৈ যায়, মানে 5 লাখ 6 লাখৰ মানে আপোনালোকে ইঞ্চুৰেঞ্চৰ ফালৰ পৰা ক্লেইম কৰিলে পইচাটো ভৰাই দিয়ে। আৰু আজিকালি প্ৰাইভেট হস্পিটেলবিলাক আপুনি গম পায়ে, বহুত এমাউণ্ট হৈ যায়। পিছত দিবলৈ মানুহৰ দিগদাৰী হৈ যায়, সঁহাৰি হাত পাতিবলগীয়া হয় কাৰোবাৰ ওচৰত। সেইটো কাৰণে নিজৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে সকলোৰে হেল্থ ইঞ্চুৰেঞ্চ এখন খোলক। বেছি পইচাও দিব নালাগে, বছৰেকত এটা এমাউণ্ট দিলেই হয়। ইঞ্চুৰেঞ্চবিলাকৰ লগত পাতি অনলাইনতে বা হওক বা অনলাইনতে, বিশেষকৈ অনলাইনতে খোলা হয়। সেই অনলাইনতে গৈ আপোনালোকে খুলিব পাৰে। খুলি লৈ আপোনালোকে নিজৰ জীৱনটো ৰক্ষাৰ কথা ভাবিব পাৰে। জীৱনটো যিহেতুকৈ আজিকালি বেমাৰ, ঘপক মানুহৰ বেমাৰ আজাৰ হৈ যায়। সকলোৰে বেমাৰবিলাক মানে বেছিভাগ মানে বেমাৰবিলাকত বহুত পইচা খৰচ হয়। কিন্তু সেই হেল্থ ইঞ্চুৰেঞ্চত 2 টকামান সাঁচি থৈ দিলে সেই পইচাখিনি পিছত যেতিয়া হস্পিটেলত যে ঘূৰাই দিয়ে তেওঁলোকে, বিৰাট ভাল লাগে। আমাৰো তেনেকৈ মানে ইঞ্চুৰেঞ্চ থকাৰ কাৰণে আমি গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিলোঁ। ইঞ্চুৰেঞ্চে আমাক বহুতখিনি সহায় কৰিলে, মানে গোটেইখিনি পইচাই দি দিয়ে ইঞ্চুৰেঞ্চে। সেই সাঁচতীয়াকৈ ৰাখি থোৱাৰ কাৰণে সেইবিলাক মানে ইঞ্চুৰেঞ্চে কাম কৰিলে পইচাবিলাক। আপোনালোকেও তেনেকৈ ইঞ্চুৰেঞ্চ এখন খোলক। সকলোৰে সহায় হওক, সকলোৰে ভালকৈ জীয়াই থাকক, সেইটোৱে চবেই কামনা কৰে, কাৰো বেমাৰ আজাৰ নোহোৱাকৈ। তেনেকৈ যে বেমাৰ আজাৰটো হ'লেও যে হস্পিটেলৰ ফালৰ পৰা যে ইঞ্চুৰেঞ্চখনৰ পৰা যে ইমানখিনি ধুনীয়াকৈ পইচাটো দিয়ে, তেওঁলোকে ধুনীয়াকৈ বেমাৰটো দেখাই মেলি আহিব পাৰে। আজি আছিল এইটোৱে ভিডিঅ' হেল্থ ইঞ্চুৰেঞ্চৰ ওপৰত। আপোনালোকে যিবিলাকে সজাগ ব্যক্তি বা যিবিলাকে হেল্থ ইঞ্চুৰেঞ্চ খুলিম বুলি ভাবিছে, তেওঁলোকে অনলাইনতে খুলিব পাৰে। সকলোবিলাক অনলাইনতে আজিকালি দিয়া থাকে। এয়াই আছিল আজি ভিডিঅ'টো হেল্থ ইঞ্চুৰেঞ্চৰ বিষয়ে। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।